এই মুহূৰ্তৰ এক পলিটিকেল বিগ ব্ৰেকিং লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তাৰ পূৰ্বে ফেচবুক আৰু ইউটিউবত লাইক, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব দি বাৰ্তা 24/7। 24ৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে আজমলৰ ভেটিত খহনীয়া। দলৰ সকলো পদৰ পৰাই পদত্যাগ কৰিলে বিধায়ক আমিনুল ইছলামে। মানকাছাৰ সমষ্টিৰ Aiudf দলৰ বিধায়ক আছিল আমিনুল ইছলাম। Aiudf দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আছিল আমিনুল ইছলাম। লোকসভা নিৰ্বাচনত আজমলৰ শোচনীয় পৰাজয়ৰ পিছতে Aiudf দলত দেখা গৈছে তীব্ৰ ৰাজনৈতিক সংকট। নিৰ্বাচনত পৰাজয়ৰ পিছতে দলৰ আটাইকেইজন বিধায়কেই দল ত্যাগ কৰিব বুলি চৰ্চা চলিছিল। নিৰ্বাচনত পৰাজয়ৰ পিছতে দলটোৰ ভিতৰচোৰাত শুবৰ উদগীৰণ হৈছিল। তেনে সময়তে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ প্ৰথমগৰাকী নেতাই আজি কৰিলে পদত্যাগ। মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম দলৰ আৰম্ভণিৰে পৰা সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছিল। সকলো সময়তে বদৰুদ্দিন আজমলৰ সুঁৱে-বায়ে থাকি কাম কৰি গৈছিল বিধায়ক আমিনুল ইছলামে। শেহতীয়াকৈ আমিনুল ইছলামে ল'লে ৰাজনৈতিক এক চূড়ান্ত সিদ্ধান্ত। আমিনুল ইছলামে সাধাৰণ সম্পাদকৰ উপৰিও সদস্য পদৰ পৰাও কৰিলে পদত্যাগ। পদত্যাগৰ পিছতে বদৰুদ্দিন আজমলৰ সংগ এৰিব নেকি বিধায়ক আমিনুল ইছলামে? লোকসভা নিৰ্বাচনৰ 10 লক্ষাধিকৰ ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলে পৰাজিত হোৱাৰ পিছতেই দলৰ ভেটি খহিবলৈ আৰম্ভ কৰিছে। দলৰ সদস্য পদৰ পৰা সাধাৰণ সম্পাদকৰ পদলৈকে সকলো পদৰ পৰা হঠাৎ পদত্যাগৰ সিদ্ধান্ত আমিনুল ইছলামৰ। ইতিমধ্যে দলৰ হাইকমাণ্ড লৈ আমিনুল ইছলামে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে Aiudfৰ ভেটিত সৃষ্টি হৈছে জোকাৰণিৰ। দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে দল ত্যাগ কৰাৰ পিছতে Aiudf দলৰ অস্তিত্বক লৈ উত্থাপন হৈছে বহু প্ৰশ্ন।